হাই এভৰিৱান প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ সকলোখিনি ফ্ৰেণ্ডৰ বাবে ধন্যবাদ যিহেতু যিসকলে মোৰ ভিডিঅ'বিলাক চাই থাকে সেইসকলক অশেষ ধন্যবাদ জনালোঁ আৰু আজি ভিডিঅ'টো ইমানৰ পৰা আৰম্ভ কৰিছোঁ চাই থাকিব মোৰ লগত তেনেহ'লে বলক আৰু আজি দৰ্শনে লিখি আছে লাইনবিলাক মানে মই ডট ডট দি দিছোঁ এতিয়া সি লিখি আছে লাইনবিলাক কাৰ্ভ লাইন স্লেণ্টিং লাইন এইবোৰ লিখি আছে আৰু আজি পাকঘৰৰ কামখিনি মা কৰিলে আৰু হাজবেণ্ডে কৰিলে তাৰপিছত মই এতিয়া চাকি বন্তি দি উঠি ৰুটি খাই ল'লোঁ খাই লৈ দৰ্শনেও খাল এতিয়া দৰ্শনে পঢ়ি আছে দেখাইছোঁ ৰ'ব দৰ্শনে কেনেকৈ কি পঢ়ি আছে কিন্তু খায়ো আছে দেই মায়ে আনি দিলে কিবা সি খায়ো আছে এবি কৰা আৰু মায়ে কি বনাই আছে গম পাইছে মায়ে বনাই আছে আমৰ আচাৰ তো আমখিনি কাটি মেলি ধুই পাখলি সকলো নিমখ চিমখ পিছে হালধি লগাই মায়ে ৰ'দত অলপ শুকাবলৈ দিছে বলক দেখাম এইফালে আমখিনি মায়ে সৰু সৰুকৈ পিচ কৰি হালধি লগাই ধুনীয়াকৈ ৰ'দত শুকাই থৈছে আৰু আনফালে খৰাহী জলকীয়াও শুকাই থৈছে আৰু এইফালে মোৰ ফুল গছখিনি এইটো হৈছে ৰঙা ৰঙা পাত এয়া ফুলিছে তাৰপিছত এয়া এইবোৰ ওলাইছে আৰু এইটো গোলাপ ফুল অৰেঞ্জ কালাৰৰ ফুলে এইটো কলি ওলাইছে এইটো ফুলিলে মই দেখাম দেই আপোনালোকক ফাৰ্ষ্ট আপোনালোককে দেখাম আৰু এইফালে এইটো ফুলিছে এইটো হোৱাইট কালাৰটো ইমান ভাল লাগে আৰু এটা ফুল দেখাম ইমান ভাল লাগে এইটো মোৰ ফুলটো ফেভৰেট ফুল হয় এইটো চাওক আৰু এইফালে ফুলিছে ৰঙা জবা আৰু এইজোপা ফুল মই এইটো কঁঠাল গছতে ওলোমাই দিছোঁ এইটো চাওক কি বঢ়িয়া লাগে ন তুমি পঢ়িব এৰি বাহিৰত কিয় ওলাইছা পঢ়িব এৰি আৰু আমাৰ কঁঠাল গছজোপাত কঁঠাল লাগিছে এয়া চাওক এইয়া ফাৰ্ষ্ট লাগিছে জানোবা খাবলৈ কেনেকুৱা হয় খালে কম দেই আপোনালোকে সেইটোও ভিডিঅ' এটা বনাম মই দেখাম তেতিয়া মানে চকীত বহি কেনেকৈ গা ধুইছে আজি বুলি সি নিজে গা ধুই এয়া দৰ্শনৰ আজি চলা পিন্ধা হৈ গ'ল গা পা ধুই ল'লে ধুনীয়াকৈ এতিয়া তাক মই ভাত খুৱাম ভাত খোৱাত উঠি টোপনি যাম তাৰপিছত আজি গধূলি তাৰ অনলাইন ক্লাছ আছে তাৰপিছত সি অনলাইন ক্লাছ কৰিব ভালকৈ আজি খেলিবও নাপাব ল'ৰাটো অনলাইন ক্লাছটো নকৰিলেও নহয় ন স্কুল চব বন্ধ কৰোণাৰ কাৰণে সেইকাৰণে অনলাইন ক্লাছ কৰি আছে তাৰপিছত এইফালে আজি মই বনাইছোঁ বিলাহী আলু মাছ কমল কাপ মাছ ঘৰত বেপাৰী আহিছিলে তাতে ৰাখিছে আজি এয়া তাৰপাছত আৰু ভাজি আছে লেচেৰা আলু এনেকৈ কিবা কিবি ভাজি আছে তাৰপাছত আৰু আলু ভাজি আছে আৰু ভাত আজি এয়ে আজি দুপৰীয়াৰ সাজ পৰা গাই দিয়া 26টো গাই দিয়া 26 curly hair very fair Asha below lovely too teacher's pet is that you yes how to pet Nashame ready and was good আৰু আজি ইমান বতাহ মাৰি আছে কিন্তু আজি বতাহটো খুব ভাল লাগিছে কিন্তু এনেকুৱাত কালি আকৌ বেছি বতাহ মৰা নাই আজি আকৌ বহুত বতাহ মাৰিছে সেইকাৰণে বহুত ভাল লাগি আছে দেই ইমান ধুনীয়া বতাহ আহি আছে ৱাও
আৰু এতিয়া হ'ল গধূলি 5টামান বাজিল। এতিয়া চাওক আজি ৰামধেনু ওলাইছে আকাশত। ৰামধেনু ওলালে ইমান ভাল লাগে কালাৰ। আৰু আজি ৰাতি মই ভাত নাখাওঁ, সেইবাবে বনাইছোঁ ভেজ চাওমিন। আৰু বেটাকো খাবলৈ দি দিছোঁ, সি বোলে আজি পাকিতে বহি খায়, সেইবাবে তাকেও দিছোঁ। আৰু এতিয়া ৰাতি বাজিল 10টা আৰু খাই বৈ উঠি তাৰপিছত আমি শুব যাম। তাৰপিছত ভিডিঅ'টো আজি সেইকাৰণে ইমানতে সামৰিলোঁ। কেনেকুৱা পালে ক'ব চাই। আৰু আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। আৰু মই যিসকলে মোৰ চেনেলবোৰ চাই আৰু ছাবস্ক্ৰাইব কৰিছে সেইসকল মোৰ ফ্ৰেণ্ডসকলক সকলোকে ধন্যবাদ জনালোঁ। আৰু তেনেহ'লে আজিলৈ আহিছোঁ।